নমস্কাৰ মই নাজিম পুনৰবাৰ স্বাগতম জনালো আমাৰ সিম্পল অনলাইন গাইড ইউটিউব চেনেললৈ তো আজি আমি এপ্লাই কৰিম DHS ঠিক আছে তো আমি DHS ৰ আজি এপ্লাই কৰিম কেনেকৈ এপ্লাই কৰিম ষ্টেপ বাই ষ্টেপ চাওঁ আহক আৰু যদি পোনপ্ৰথমে আমাৰ চেনেলটো চাই আছে তেনে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে আৰু আমি ইয়াৰ আগতে এনেকৈ এটা ভিডিঅ' বনাইছো যোনটো APSC ফালৰ পৰা আহিছে গেট 4 ৰ পোষ্ট হয় তাত বহুত কেণ্ডিডেটে মোক কমেন্ট কৰি আছে যে দাদা এটো কেনেকৈ কৰে হেতু কেনেকৈ কৰে এবা আমি মানে কি কৰিম মই নম্বৰ এটা শো কৰিম ঠিক আছে তাত মোৰ নম্বৰটো শো কৰিম কিন্তু কাৰোবাক যদি হেল্প লাগে সেই ক্যান্ডিডেটজন মোৰ সাবস্ক্ৰাইবাৰ হ'ব লাগিব ফাৰ্স্ট তোমাৰ WhatsAppত মই কথা পাতিম আৰু কি যি সহায় কৰিব লাগে মই সেই সহায়খিনি কৰিম বাকি যদি এনেকৈ কাৰোবাৰ এপ্লাই কৰিবলৈ লাগে তেতিয়া হলে আমাক যোগাযোগ কৰিব পাৰে এটা ফিজ দিব লাগিব আৰু তাৰ পিছত আমি আপোনাৰ এপ্লাইটো কৰি পেলাই আপোনালোকৰ WhatsAppত PDF টো সেন্ড কৰি দিম ঠিক আছে তো ভিডিওটো আৰম্ভ কৰো তো পোনপ্ৰথমে এটো আপোনাৰ ৰেজিষ্ট্ৰেচন কৰিম ঠিক আছে তো এটো অফিচিয়েল ওয়েবসাইট হয় তো ইয়াত ডাইৰেক্ট কেনেকৈ আহিব পাৰি মই এটা ডেসক্ৰিপচনত লিংক এটা দিম তাৰ পৰা তুমি গৈ সেই ওয়েবসাইটটোত কিমান পোষ্ট ওলাইছে কিমান কোৱালিফিকেশন লাগিব বা কিমান এজ মানে কিমান এজৰ পৰা মানে এপ্লাই কৰিব পাৰে কিমান এজৰ লৈকে ঠিক আছে তাতে সেইখিনি বস্তু গুটেখিনি পাই যাবা তো মই সেই ওয়েবসাইটটো মই লিংক ডেসক্ৰিপচনত দি দিম বাৰু বাকি ইয়াত তোমাৰ পোনপ্ৰথমে ইয়াত ৰেজিষ্ট্ৰেচন কৰিম ৰেজিষ্ট্ৰেচনটো নিউ ৰেজিষ্ট্ৰেচনটো দেখিছা নহয় নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিম ক্লিক কৰাৰ পিছত এটো চোৱা কেতিয়াৰ পৰা এপ্লাই হৈছে কেতিয়ালৈকে এপ্লাই হ'ব সেইটো ইয়াত তোমাৰ দি দিয়া গৈছে ধুনিয়াকে তাৰ পিছত আৰু বহুত ক্যান্ডিডেটে কৈ আছে যে DHS ৰ যোনটো এপ্লাই চলি আছে সেইটো ফটোখন ভেৰিফাই 50 KB দিলু কিন্তু আপলোড হোৱা নাই তো ইয়াতে মই এখিনি বস্তু ক'ব বিচাৰো যে যেতিয়া ৰেজিষ্ট্ৰেচন কৰিবা ৰেজিষ্ট্ৰেচনতে এই চোৱা ইয়াত তোমাৰ কিমান কিমান দিব লাগে এটো চোৱা 250 ৰ পৰা 350 px ৰ ভিতৰত হ'ব লাগিব যোনটো হাইটটো আৰু তোমাৰ যোনটো ওয়েটটো হয় হেতু তোমাৰ 150 পৰা 220 লৈকে 220 ৰ ভিতৰত হ'ব লাগিব ঠিক আছে মানে হাইট আৰু মানে ওয়েট ঠিক আছে মানে দীঘল আৰু বহল এটো বস্তু ফটোটো মানে কোনটো ফৰম্যাটত আপলোড কৰিব লাগিব আৰু কিমান MB হ'ব লাগিব হেতু বস্তু ইয়াত তোমাৰ আছে তাৰ পিছত সিগনেচাৰো সেম আছে এটো চাই লোৱা ইয়াত মইটো দেখাই দিছো তাৰ পিছত এতিয়া আৰু যদি এনেকা কিবা ধৰণৰ মানে এনেকা হেৰি হয় প্ৰবলেম হয় মানে এপ্লাই কৰি থকা অৱস্থাত হয়তো মানে কিবা কাৰণত এপ্লাইটো হোৱা নাই কিবা প্ৰবলেম হৈছে তো এটো হেল্পলাইন নম্বৰ দিছে ইয়াতো কন্টাক্ট কৰিব পাৰা আৰু বাকি যদি কিবা হেল্প লাগে মই এপ্লাই মানে যদি কিবা হেল্প লাগে কিবা যদি মানে বুজি নোপোৱা বস্তু থাকে তেতিয়া হলে মোৰ নম্বৰটো ইয়াতে এটো শো কৰিছো ইয়াতো কন্টাক্ট কৰিব পাৰা আৰু কন্টাক্ট কৰি মানে হেল্পটো পাবা আৰু মোৰ ফালৰ পৰা ঠিক আছে তো বাকি এটো নেক্সট ক্লিক কৰিম ইয়াত নেক্সট যেতিয়া ক্লিক কৰিম তাৰ পিছত এখন এনেকে ইন্টাৰফেস ওপেন হ'ব আৰু ইয়াত এখন ফৰ্ম ওলাই আহিব এখন কেনেকৈ ফিল আপ কৰিব লাগিব মই আপোনাক স্টেপ বাই স্টেপ দেখাই যাম যে পোন প্ৰথমে এটো চোৱা এটো ফাৰ্স্ট নেম দিব দিছে ফুল নেম দিব দিছে তো ক্যান্ডিডেটৰ ফুল নেম দিব দিছে আৰু আধাৰ কাৰ্ড পান কাৰ্ডত মানে থাকা আৰু ঠিক আছে তো ফুল নেমটো দিবলৈ দিছে তাৰ পিছত নেক্সট ফাদাৰ নেম দিব দিছে এটো ফাদাৰ নেম তাৰ পিছত মাদাৰ নেম আৰু যোনজন ক্যান্ডিডেট ফিমেল ক্যান্ডিডেট যদি মেৰিড হয় তেতিয়া হলে ইয়াত হাজবেণ্ডৰ নাম এটো ঘৰত আৰু যদি মেল ক্যান্ডিডেট চাই আছে আৰু মেৰিড হয় তেনেহলে ওয়াইফৰ নাম দিব পাৰে ঠিক আছে আৰু নিদিলেও প্ৰবলেম নাই বাৰু বাকি ইয়াত ডেট অফ বাৰ্থটো দিব এটো ঘৰৰ ডেট অফ বাৰ্থটো দিব তাৰ পিছত ইয়াত দিব আপোনাৰ জেন্ডাৰটো দিব মেল ফিমেল হয় এটো জেন্ডাৰটো দিব তাৰ পিছত নেক্সটত আহিব ইয়াত আহিব আপোনাৰ ব্লেস আহিব ব্লেসটো ইয়াত লিখিব তাৰ পিছত পোষ্ট অফিস আৰু পুলিশ ষ্টেচন ঠিক আছে ইয়াত আৰু সিটিটো লিখি দিব আপোনালোকৰ যোনটো সিটি হয় সিটিটো লিখি দিব তাৰ পিছত ইয়াত আপোনাৰ ডিস্ট্ৰিক্ট ঠিক আছে ইয়াত ডিস্ট্ৰিক্টটো দি দিব ডিস্ট্ৰিক্ট ইয়াত যদি কিবা কাৰণত যদি আপোনালোকৰ ডিস্ট্ৰিক্টটো নাপায় তেনেহলে আদাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব পাৰে ঠিক আছে তো ইয়াতটো গুটেখিনি ডিস্ট্ৰিক্ট আছে তেবো যদি কিছুমান ক্যান্ডিডেটৰ এনেকে ডিস্ট্ৰিক্টটো ইয়াত যদি শো নকৰে তেতিয়া হলে আদাৰ ডিস্ট্ৰিক্ট দিব পাৰে ঠিক আছে বাকি তললৈ স্ক্ৰল কৰিম তাৰ পিছত তোমাৰ ইয়াত আমাৰ ষ্টেট আসাম সিলেক্ট কৰি দিবা তাৰ পিছত ডিস্ট্ৰিক্ট যোনটো এড্ৰেছৰ পিন নম্বৰ হয় পিন নম্বৰটো ইয়াত শো কৰিবা ঠিক আছে তাৰ পিছত যদি পার্মানেন্ট এড্রেস আৰু প্রেজেন্ট এড্রেস দুইটা সেম হয় তেনেহলে এটো ঘৰ দেখিছা ইয়াত তোমাৰ এটোত ক্লিক কৰি দিবা ঠিক আছে যদি বেলেগ বেলেগ হয় তেতিয়া হলে তোমাৰ ইয়াত তোমাৰ যোনটো প্রেজেন্ট এড্রেস হেতু এই তলৰ ঘৰখিনিত ভৰাই দিবা ঠিক আছে ভৰাই বেলাই ইয়াত তোমাৰ ফোন নম্বৰটো দিব লাগে যোনটো তোমাৰ এতিয়া বৰ্তমান চলাই আছে ফোন নম্বৰটো দি দিবা দি দিয়াৰ পিছত ইয়াত তোমাৰ সেন্ড OTP ক্লিক কৰি দিবা ঠিক আছে ক্লিক কৰাৰ লগে লগে তোমাৰ মোবাইলৰ এটা OTP আহিব ইয়াত তোমাৰ এই ঘৰটোত তোমাৰ 4টা ডিজিটৰ এটা OTP আহিব তোমাৰ ফোনত ঠিক আছে হেতু তুমি এই ঘৰটোত দি পেলাই ভেৰিফাইড ক্লিক কৰি দিবা ইয়াত তোমাৰ সাকসেসফুলি বুলি দেখাই দিব সাকসেসফুলি তাৰ পিছত ইয়াত তোমাৰ অল্টাৰনেটিভ নম্বৰ ঠিক আছে
ইয়াত তোমাৰ যদি অল্টাৰনেটিভ নাম্বাৰ বেলেগ কিবা আছে দিব পাৰা, আৰু যদি নাই তেনেহলে 0000 দি পেলাই তুমি এপ্লাইটো কৰিব পাৰা, ঠিক আছে। তো বহুত কেণ্ডিডেট এনেকুৱা থাকিব পাৰে যাৰ দুটা নম্বৰ নাথাকিবও পাৰে, ঠিক আছে। তো সেইটো কাৰণে ঘৰৰ কাৰোবাৰ নম্বৰ দিব পাৰা, নহলে যদি নাই তেনেহলে 00 দি দিবা, ঠিক আছে। তাৰপিছত নেক্সট তললৈ আহিবা, এইটো ঘৰত ইমেইল আইডি, ইয়াত এটা নাম্বাৰ শ্ব' কৰি আছে দেখিছানে, তোমাৰ ইমেইল আইডিটো তোমাৰ ভৰাই দিবা। ভৰাই দিয়াৰ পিছত নেশ্যনেলিটিটো ইয়াত তোমাৰ ইণ্ডিয়া চিলেক্ট হৈ থাকিব। তাৰপিছত ইয়াত যদি তোমাৰ আইডেন্টিফিকেশ্যন মাৰ্ক আছে তেনেহলে দিব পাৰা, যদি নাই তেনেহলে ন' দি দিব, ঠিক আছে। তাৰপিছত তললৈ স্ক্ৰল কৰিবা অকমান, তাৰপিছত ইয়াত আছে তোমাৰ জেনেৰেল, ST SC OBC, এইটো তোমাৰ মানে কেটেগৰী হয়, তোমাৰ কাষ্ট হয়, এইটো কাষ্ট হয় তোমাৰ, তুমি জেনেৰেল কেণ্ডিডেট হয়, ST হয়, SC হয়, OBC হয়, এইটো তুমি দি দিবা। ইয়াত তুমি ক্লিক কৰি দিবা জেনেৰেল যদি হয়। তাৰপিছত ইয়াত তোমাৰ যদি PWD কেণ্ডিডেট হয় তেনেহলে ইয়েছ ক্লিক কৰিবা, আৰু যদি নহয় তেনেহলে ন' ক্লিক কৰি দিবা, ঠিক আছে। তাৰপিছত তললৈ স্ক্ৰল কৰিবা, মানে পাৰ্মানেণ্ট তুমি অসমৰ কেণ্ডিডেট হয় তেনেহলে তুমি ইয়াত ইয়েছ ক্লিক কৰিবা, নহলে ন' ক্লিক কৰিব পাৰা, ঠিক আছে। কেণ্ডিডেট ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম সুধিছে, তো যদি তুমি পাৰ্মানেণ্ট অসমৰ কেণ্ডিডেট হয় তেনেহলে ইয়েছ ক্লিক কৰিবা, নহলে ন' ক্লিক কৰিবা, ঠিক আছে। তাৰপিছত ইয়াত তোমাৰ পোষ্টটো আহি গ'ল, পোষ্টত তুমি ইয়াত ক্লিক কৰিবা। তো বহুত কেণ্ডিডেটে ভাবিছে যে ইয়াত 3টা পোষ্ট আহিছে, একচুৱেলি 3টা বেলেগ বেলেগকে এপ্লাই কৰিব লাগিব, সেনেকুৱা নহয়। ইয়াত চাওক, মই ক্লিক কৰিম, ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত তোমাৰ এই পোষ্ট কেইটা আহি গৈছে। ইয়াতে তুমি যোনটো পোষ্ট যদি তুমি 3টা পোষ্টত এপ্লাই কৰিম বুলি ভাবা, 3টা তেনেকে ক্লিক কৰিব পাৰা, আৰু যদি ভাবা যে নাই মই এটা পোষ্টতে মানে এপ্লাই কৰিম, তেতিয়াহলে তুমি এটা পোষ্টতে দিব পাৰা, ঠিক আছে। দি দিয়াৰ পিছত তললৈ স্ক্ৰল কৰিবা, তলত স্ক্ৰল কৰাৰ পিছত ইয়াত তোমাৰ যোনটো কোৱালিফিকেশ্যন হয়, যেনে তোমাৰ ইয়াত মেট্ৰিকৰ তোমাৰ টোটেল মাৰ্কটো কিমান আছিলে, তুমি ইয়াত মানে তোমাৰ টোটেল মাৰ্কটো কিমান আছিলে, মানে তুমি কিমান পাইছিলা একচুৱেলি, সেইটো এইটো ঘৰত দি দিবা। নেক্সট তোমাৰ ইয়াত কিমানৰ ভিতৰত পাইছিলা, যেনে তোমাৰ মেট্ৰিকটো তোমাৰ 600 মাৰ্কৰ হয়তো 600 মাৰ্ক দি দিলা। দি দিয়াৰ পিছত ইয়াত তোমাৰ পাৰ্চেন্টেজটো দিবা এইটো ঘৰত। তাৰপিছত ইয়াত তোমাৰ ডেট মান্থ ইয়াৰ, মানে পাছিং ডেট মান্থ ইয়াৰ তোমাৰ চাৰ্টিফিকেট মাৰ্কশ্বিটত থাকিব, তো সেইটো ইয়াত ভৰাই দিবা। আৰু কোনখন স্কুলৰ পৰা পাছ কৰিছিলা, যদি স্কুলৰ নাম নাই বা স্কুলৰ নাম নাজানা বা পাহৰিলা এনেকুৱা হ'ব পাৰে, তো ইয়াত তোমাৰ বৰ্ডটো দিব পাৰা, বা স্কুল বা ইউনিভাৰ্চিটি দিব পাৰা, ঠিক আছে। তো ইয়াত তোমাৰ এইটো দি দিবা। নেক্সট তোমাৰ ইয়াত আৰ্টছ চাইন্স কমাৰ্চ আছে, তুমি যোনটো ষ্ট্ৰীমৰ পৰা পাছ কৰিছিলা, আৰ্টছ হয়, চাইন্স হয়, কমাৰ্চ হয়, এইটো ক্লিক কৰিবা। ইয়াত তোমাৰ টোটেল মাৰ্কটো দিবা কিমান পাইছিলা, আৰু তোমাৰ হাই ছেকেণ্ডেৰী 500 হয়, তো 500 কৰি দিবা। ইয়াত তোমাৰ পাৰ্চেন্টেজটো লিখি দিবা, ঠিক আছে। তাৰপিছত ইয়াত তোমাৰ পাছিং ইয়াৰ, মান্থ আৰু তোমাৰ ডেটটো দি দিবা। ইয়াত তোমাৰ বৰ্ডটো দি দিব পাৰা, ঠিক আছে। বৰ্ডটো দিলে বেছি একচুৱেলি ভাল হয়, মানে শ্বৰ্টকাটত তুমি দি দিব পাৰা, বা স্কুলৰ নামটো দি দিব পাৰা, গোটেই নামটো দি দিব পাৰা, ঠিক আছে। নেক্সট তোমাৰ গ্ৰেজুৱেশ্যন তোমাৰ আৰ্টছত কৰিছিলা, BA কৰিছিলা, BSc কৰিছিলা, মানে তোমাৰ যোনটো কৰিছিলা একচুৱেলি, তো সেইটো দিব পাৰা। আৰু যদি ইয়াত কোৰ্চটো নাই, গ্ৰেজুৱেশ্যন কৰিছা, তোমাৰ কোৰ্চটো ইয়াত নাই, তেনেহলে আধাৰ দিব পাৰা, ঠিক আছে। তো এইটো দি দিবা। দি দিয়াৰ পিছত ইয়াত তোমাৰ টোটেল মাৰ্কটো দি দিবা, কিমানৰ ভিতৰত পাইছিলা সেইটো মাৰ্ক তুমি ইয়াত দি দিবা, এইটো ঘৰত দি দিবা। দি দিয়াৰ পিছত তোমাৰ পাৰ্চেন্টেজটো, ঠিক আছে, পাৰ্চেন্টেজটো দি দিবা। আৰু টোটেল তুমি কোনটো ইয়াৰত পাছ কৰিছিলা, ডেট মান্থ ইয়াৰটো দি দিবা, আৰু ইউনিভাৰ্চিটিটো দি দিবা, ঠিক আছে। তাৰপিছত তোমাৰ ডিপ্ল'মা নন টেকনিকেল আছে, তো ইয়াত তুমি ক্লিক কৰিবা। ইয়াত তোমাৰ কম্পিউটাৰ ডিপ্ল'মা খুজিছে, ইয়াত তোমাৰ কম্পিউটাৰ টোটেল মাৰ্কটো কিমান পাইছিলা, তাৰপিছত কিমানৰ ভিতৰত পাইছিলা, আৰু তোমাৰ টোটেল পাৰ্চেন্টেজটো, তাৰপিছত তোমাৰ পাছিং ইয়াৰ, মান্থ, তাৰপিছত ডেটটো দি দিবা এইটো ঘৰত। তাৰপিছত ইয়াত তোমাৰ হেৰিটো দি দিবা, ইউনিভাৰ্চিটি দি দিবা, বা তুমি যোনখন ইনষ্টিটিউটত পঢ়িছিলা, য'ত তুমি কম্পিউটাৰ ক্লাছ কৰিছিলা, শিকিছিলা, সেইটো ঘৰত তুমি ইয়াত দিব পাৰা, ঠিক আছে। নামটো ইয়াত দি দিবা। দি দিয়াৰ পিছত ইয়াত তোমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আছে নে নাই সুধিছে। এইটো তোমাৰ যদি ন' বুলি দিয়া তেনেহলে তোমাৰ হয়তো তোমাৰ এপ্লাই নহবও পাৰে, ঠিক আছে। তো এইটো এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আছে বুলি যদি ইয়েছ দি দিবা, ইয়েছ দি দিয়াৰ পিছত তোমাৰ তললৈ অকমান স্ক্ৰল কৰিবা। তাৰপিছত ইয়াত তোমাৰ ফটো, ঠিক আছে, ফটো ইয়াত তোমাৰ এটা হেৰি দি দিছে, ফৰ্মেটটো দি দিছে, এইটো চোৱা। ফৰ্মেটটো মই যে তোমাৰ প্ৰথমতে ভিডিঅ'টো ষ্টাৰ্টিঙতে মই এবাৰ দেখাইছিলো, সেইখিনি বস্তু আকৌ ইয়াত তোমাৰ দেখাই দিছে। হাইট ৱেটটো এইটো বস্তু মিলাব দিছে। তাৰপিছত তোমাৰ চিগনেচাৰটো, ঠিক আছে, চিগনেচাৰটো ছেম এইটো ইয়াত তোমাৰ দেখাই দিছে। তাৰপিছত এটা পাছপৰ্ট জেনেৰেট কৰি দিবা, পাছপৰ্টটো জেনেৰেট কৰি তাৰপিছত ইয়াত তোমাৰ মানে তোমাৰ এই দুটা টিক কৰি দিবা, ঠিক আছে, ডিক্লেৰেশ্যন এই দুটা তোমাৰ টিক কৰিবই লাগিব, নহলে তোমাৰ চাবমিট নহব, ঠিক আছে। কৰি পেলাই এইটো ফাইনেল চাবমিট কৰি দিবা, তোমাৰ এপ্লাইটো কমপ্লিট হৈ যাব, ঠিক আছে। তো যদি ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তাৰপিছত চাওক, এখন ফৰ্মখন গোটেইখন কমপ্লিট হৈ গ'ল। হৈ যোৱাৰ পিছত এইটো ছাবমিট কৰি দিবা। মই আকৌ এবাৰ দেখাই দিবলৈ কাৰণে চেষ্টা কৰিলোঁ। তো কেণ্ডিডেট এজনৰ ID-টো অ'পেন কৰি এবাৰ দেখাই দিলোঁ। তাৰপিছত তোমাৰ ফাইনেল ছাবমিট কৰি দিবা। কৰি দিয়াৰ পিছত সেইটো তোমাৰ এপ্লিকেশ্যনখন কমপ্লিট হৈ গ'ল, আৰু কেণ্ডিডেটজনৰ
ফোন নম্বৰত ID পাছৱৰ্ডটো গুচি গৈছে আৰু ইয়াৰ পৰা ডাইৰেক্ট লগ ইনো কৰিব পাৰিবা। আইডিটো ইয়াৰ পৰা কপি কৰি ল'লোঁ আৰু কপি কৰি লোৱাৰ পিছত বেক গুচি আহিবা। বেক গুচি অহাৰ পিছত আকৌ তোমাৰ লগ ইনত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত চোৱা লগ ইন কৰিলোঁ। লগ ইন কৰাৰ পিছত এতিয়া তোমাৰ এইটো এপ্লিকেশ্যন প্ৰিণ্ট তাত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমাৰ যোনজন কেণ্ডিডেট আছিলে কেণ্ডিডেটজনৰ এপ্লিকেশ্যনখন ডাউনলোড হৈ যাব। ঠিক আছে। তো যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আজিৰ কাৰণে বাই বাই।